Well, hello, hi there, beautiful people. Welcome back to my YouTube channel. So, আজি Sunday বুলি অলপ ফুৰিব আহিছো। অলপ নেচাৰেল ঠাই হয়। ভাল লাগে। Very amazing place, guys. মোৰ পিছফালে চাব পাৰে। Sunset হৈ আছে আৰু মোৰ ওচৰত ধুনীয়া আই নদীখন আছে। আৰু আই নদীখন দেখিবলৈ ইমান ধুনীয়া হৈছে। আপুনি ধাৰণা কৰিব নোৱাৰিব ইমান ধুনীয়া হৈছে, guys. আৰু মোৰ ব্লগ বনোৱা ইচ্ছা নাছিল মানে মোৰ একো মানে ভিডিঅ' বনোৱা বস্তু একো অনা নাই মই জাষ্ট মোবাইলটো লৈ আহিছোঁ আৰু মোবাইলটোৰে ভিডিঅ' কৰি আছোঁ গাইজ চানডে বুলি ক'লে আপুনি এতিয়া চানডে মানে আৰু বন্ধটো আপোনালোকৰ বন্ধ নাই বাৰু যোনে অফিচত কাম কৰি আছে বা কিবা কাম কৰি আছে আপোনালোকে যদি তেনেহ'লে আপোনালোকৰ বন্ধ নাই তেনেহ'লে সৰু সৰু ভাইটি ভণ্টিসকলৰ কাৰণে বন্ধ আছে চ' তোমালোকে সময় পেলাই আহিবা ফেমিলি লৈ ইয়াতে বহুত ভাল ঠাই হয় It's very nice. A very nice place. Just see the sunset, guys. Peaceful view out. Oh my god, it's very beautiful, guys. Neke lorry ase moga madam. Copy ase. Or yate eta bhal lagise. মানে ইয়াতে ইমান ধুনীয়া এটা ৱেভৰ সৃষ্টি হয় ইমান ধুনীয়া এটা ৱেভ ফৰ্ম হয় অলপ পিছত আকৌ গুচি যায় আৰু আহে অলপ যদি কেমেৰাৰ কোৱালিটিটো যদি ভাল থাকিলে কেমেৰাৰ কোৱালিটিটো যদি অলপ ভাল থাকিলে তেনেহ'লে মই আপোনালোকক দেখাই দিব পাৰিছোঁ So guys, আজি ভিডিওটো এইখিনিয়ে ভিডিওটো ভাল লাগিলে এটা লাইক কৰি দিব আৰু মোৰ চেনেলত নতুন থাকিলে প্লিজ এটা সাবস্ক্ৰাইব কৰি দিব সানডে ব্লগটো কেনেকুৱা হ'ল কমেন্টত এটা জনাই দিব গাইস আৰু ভিডিওটো ইমান ভাল হোৱা নাই জানো কাৰণ ভিডিওটো মই আজি বনাম বুলি অহাই নাই একো প্ল্যানিং নাছিল ভিডিওটো বনোৱা এনে জাস্ট ফুৰিব আহিছো আৰু মোক চাগে আপোনালোকে এনেকে কেমেৰা এনেকে ধৰি ভিডিও কৰা দেখা নাই আজিলৈকে বিবিকি বাঞ্চৰ দৰে বাপৰে বাপ হাতটো বিষাই যায় 4 মিনিটৰ ভিডিঅ' বনাওঁতে মোৰ হাত বিষাই গৈছে সো এইটোৱে লেকচাৰ বহুত মাৰি থাকো টিল দেন এইখিনিয়ে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব ষ্টে হেল্থ ষ্টে হোম গুড বাই